নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে চাগে আজিৰ যুগত হোৱাটছএপ চলায় আৰু সেইবাবে মই ভাবিলোঁ যে আপোনালোকৰ বাবে এটা হোৱাটছএপৰ ওপৰত নতুন ভিডিঅ' বনাওঁ। হয়তো আপোনালোকে চাগে সেইকেইটা ছেটিংছ নাজানে, যিকেইটা ছেটিংছ মই আজি আপোনালোকক ক'বলৈ গৈ আছোঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে এটা কথা জানে চাগে, যদি আপোনালোকে অনলাইন থাকি পেলাই কাৰোবাৰ মেছেজ এটা পাৰ্টিকুলাৰ চায়, তাত ব্লু টিক পৰি যায়। যদি আপোনালোকে বিচাৰে যে সেই পাৰ্টিকুলাৰ মানুহজনৰ লগত আপুনি মেছেজটো চোৱাটো গম পাব নালাগে, তেনেহ'লে আপোনালোকে এটা কাম কৰিব পাৰে। আপোনালোকে পোনপ্ৰথমে থ্ৰী ডটত যাব লাগে। থ্ৰী ডটত গৈ পেলাই আপুনি ছেটিংছত ক্লিক কৰিব। ছেটিংছত ক্লিক কৰি পেলাই আপুনি দেখিছে ইয়াত একাউণ্টছ বুলি আছে, এই একাউণ্টছত ক্লিক কৰিব। একাউণ্টছত যোৱাৰ পিছত আপোনালোকে যাব প্ৰাইভেচি। প্ৰাইভেচিত গৈ তলত পাব এটা ৰিড ৰিচিপ্ট বুলি। আপুনি যদি এইটো ৰিড ৰিচিপ্টটো মানে ডিচেবল কৰি দিয়ে, তেনেহ'লে আপুনি যাৰ সৈতে কথা পাতি নাথাকক কিয় ব্লু টিকটো কেতিয়াও নপৰে। আপোনালোকে তেনেকৈয়ে কথা পাতি থাকিব পাৰিব। প্ৰথম টিকটো হ'ল এইটোৱেই। আৰু ছেকেণ্ড টিকটো হ'ল আপোনালোকে যদি কোনোবা এজন পাৰ্টিকুলাৰ মানুহৰ লগত কিমান চাট কৰিছে বা আপোনালোক লাগে যে আপোনালোকে কিমান মিডিয়া চিডিয়া শ্বেয়াৰ কৰিছে তেওঁৰ লগত, আপোনালোকে তেওঁলোকৰ সেইটো চাবলৈ হ'লে প্ৰথম থ্ৰী ডটত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰি আপুনি ছেটিংছত যাব। ছেটিংছত গৈ পেলাই আপুনি দেখিছে চাগে এয়া ডাটা এণ্ড ষ্ট'ৰেজ ইউজেছ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোক যাব ষ্ট'ৰেজ ইউজলৈ। ষ্ট'ৰেজ ইউজত গৈ আপোনালোকে দেখিছে এয়া 53 MB। আপোনালোকে ভিতৰতো গৈ চাব পাৰে। এইখিনি ইয়াত লাগিছে আপোনালোকে যাৰ লগত চাট কৰে কিমান MB আপোনালোকৰ ষ্ট'ৰেজ খাই আছে। আপোনালোকে চাব বিচাৰে এনেকৈ ভিতৰলৈ গৈ আপুনি চাব পাৰে ইয়াত ফটো 4খন, GIF9 ভিডিঅ' এটা, অডিঅ' ডকুমেণ্টছ 11খন, 38 MB খাই আছে। আৰু তেওঁৰ লগত মই মেছেজ কৰিছোঁ 357টা। এইটো হ'ল ছেকেণ্ড ক্লিক, দেখিছে চাগে 357টা আছে। আৰু 3 নম্বৰটো হ'ল কাষ্টম নটিফিকেশ্যন। আপোনালোকে যদি বিচাৰে, আপোনালোকৰ যদি 5, 6, 7টা একেলগে মেছেজ আহি থাকে, আপোনালোকে কোনোবা এজন পাৰ্টিকুলাৰ মানুহক যদি এক্সট্ৰাকৈ মেছেজ দিবলৈ মন যায়, তেতিয়া আপোনালোকে চাটৰ ভিতৰত যাব। ভিতৰত গৈ এনেকৈ ওপৰত ক্লিক কৰিব। ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে কাষ্টম নটিফিকেশ্যন। আপোনালোকে এইটো এলাউ কৰি পেলাই ইয়াত আপোনালোকে ইয়াৰ নটিফিকেশ্যন টোনটো চেঞ্জ কৰিব পাৰে। থাৰ্ড ক্লিকটো হ'ল এইটো। তাৰপিছত হৈছে ব্লক। আপোনালোকে যদি কোনোবা এজন মানুহৰ সৈতে বহুত দিন হ'ল কথা পতা নাই, ভাবিছে যে আপোনাক চাগে সেইজন মানুহে আপোনাক ব্লক কৰিছে। আপোনালোকে এইটো গম নাপাব। যদি ফটো ভিডিঅ' নেদেখিবও পাৰে, তেওঁলোকে ব্লক নকৰিব পাৰে ন। আপোনালোকে তেওঁৰ লগত এটা গ্ৰুপ ক্ৰিয়েট কৰিব পাৰে। আপোনালোকে এনেকৈ নিউ গ্ৰুপত যাব। নিউকৈ গৈ সেই পাৰ্টিকুলাৰ মানুহজনৰ লগত এনেকৈ এটা গ্ৰুপ ক্ৰিয়েট কৰিব। যদি সেই পাৰ্টিকুলাৰ মানুহজন আপোনাৰ গ্ৰুপটোত এড হোৱা নেদেখুৱাই হোৱাটছএপত, তেনেহ'লে গম পাব যে আপোনালোকক সেই মানুহটোৱে ব্লক কৰিছে আৰু আপোনাৰ চাৰিআম বেইজ্জতি হৈছে। আৰু ফ'ৰ্থ নম্বৰটো হৈছে আপোনাৰ মেছেজটো কোনে কেইটা বজাত চাইছে। আপুনি পাৰ্টিকুলাৰ চাটটোত ক্লিক কৰিব আৰু আপুনি ধৰি লওক এই মেছেজটোকে ক্লিক কৰি চাইছে। ক্লিক কৰিব। ক্লিক কৰি আই বটনটোত ক্লিক কৰিব। আপোনালোকে দেখিছে মই মেছেজটো পঠাইছোঁ, আকৌ এবাৰ চাই লওক। মেছেজটো পঠাইছোঁ 9:49 PM। ক্লিক কৰি 9:49ত ডেলিভাৰ হ'ল আৰু তেওঁ ৰিড কৰিছে আপোনাৰ 9:49তে। এনেকৈ আপুনি কোনোবা এজন মানুহলৈ মেছেজ দিলে তেওঁ কেইটা বজাত আপোনাৰ মেছেজটো চাইছে আৰু কেইটা বজাত ৰিপ্লাইটো কৰিছে আপুনি এনেদৰে চাব পাৰে। হয়তো আপোনালোকৰ বাবে এই সকলোকেইটা ট্ৰিক ইউজফুল আছিলে বুলি আশা কৰিছোঁ। যদি এনেদৰে আপুনি মোৰ মোবাইলত আপোনালোকৰ মোবাইলৰ বাবে যিকোনো ভিডিঅ' চাব বিচাৰে, তেনেহ'লে মোৰ চেনেলটো তলত থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। লগৰখিনিৰ লগত যদি শ্বেয়াৰ কৰিবলৈ মন থাকে শ্বেয়াৰ কৰিব। ধন্যবাদ। এনেদৰে আপোনালোকৰ বাবে অসমীয়াত ভিডিঅ' এনেদৰে মই বনাই থাকিম। আজিলৈ ইমানেই।